হাই প্ৰিয়ন মোৰ আন এটা মিনি ব্লগলৈ মই আপোনালোকক স্বাগতম জনালোঁ। মই ৰাতিপুৱা শিৱ পূজাৰ পৰা আহিলোঁ। আহি গধূলি টাইমত মানে মই মাৰ ঘৰৰ আমাৰ ওচৰতে মানে বহুত ডাঙৰকৈ বটগছ আছে। তাতে মানে এটা মন্দিৰো আছে, দুটা মন্দিৰ আছে, এটা কৃষ্ণ মন্দিৰ আছে, এটা শিৱ মন্দিৰ আছে। তালৈকে আহিছোঁ। বহুত ধুনীয়াকৈ এতিয়া গাঁৱৰ মানুহে মিলি কিনে মানে শিৱ পূজা পাতে। আৰু আজি নাম কীৰ্তনো আছিলে আৰু নাগৰা পাৰ্টিও আহিব। আৰু এইফালে আমাৰ সৰুদেউতাই এইফালে ভগৱত পাঠ কৰিলে আৰু আমি এনেকৈ বহি আছোঁ। ধূপ চাকিবোৰ জ্বলালোঁ, আমাৰ লিকুৱেও জ্বলালে আৰু এইখিনি লগ পাই গ'লোঁ। মই ইয়াতে আমি অকণমান ভিডিঅ' কৰি লৈ ল'লোঁ, গোটেইকেইটা ৰিলচো বনালোঁ। এনেকৈ ভাল লাগিল বহুতখিনি। আৰু আমি ঘোটা কিন্তু এইবোৰ খোৱা নহ'ল, মানে কি হ'ল মই জল্দিকৈ গুচি আহিলোঁ। লিকুৰ টোপনি লগাই এইফালে খোৱাই নহ'ল মোৰ। এইফালে আমাৰ নাগৰা আৰম্ভ হ'ল। ইমান কণমানি মানে ছোৱালী ইমান ধুনীয়াকৈ নাচিছে, তাল বজাইছে, বহুত ধুনীয়া লাগিছে। মানে আমাৰ লিকু মই চাই পেলাই নাহে, ইমান ভাল পাইছে মানে। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ তাল বজাইছে সৰু সৰু ছোৱালীবিলাক, আৰু তাই বাবাকৈ মাতি আছে। আৰু এইফালে পূজাৰীটো আহি পালে, পূজাৰীজনে এনেকৈ মানে এতিয়া সেই কৰিব, হোম পুৰিব।